Welcome back to my channel. মানে যোৱাকালি মই গৈছিলোঁ বড়ো সাহিত্য সভাত 59তম বড়ো সাহিত্য সভা হৈছে মানে খৰিয়াবাৰীত সেই বড়ো সাহিত্য সভালৈ গৈছিলোঁ তাত মানে কিছু ক্লিপ লৈছিলোঁ সেইবিলাক আপোনালোকক দেখাই আছোঁ ভিডিঅ' লাষ্টলৈ চাব দেই প্লিজ ভিডিঅ'টো ৰাতি কৰিছিলোঁ যদি অলপ মানে প্ৰব্লেম হ'ব পাৰে কিন্তু ভিডিঅ' লাষ্টলৈ চাব যদি ভিডিঅ' ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মানে বড়ো সাহিত্য সভাৰ মানে মূল গেটলৈ যাবলৈ খোজকাঢ়ি যাব লাগিব এইখিনিৰ পৰা এই চাওক মানুহ কিমান লাইন খোজকাঢ়ি যাই আছোঁ আমি এতিয়া এইটো চাওক আমি আহি পাইছোঁ এতিয়া সাহিত্য সভাৰ স্থলী এতিয়া চাওক কিমান ডাঙৰ সাহিত্য সভাৰ স্থলী হয় চাওক লাইট চাওক হয় চাৰিওফালে কিমান লাইট আছে এইবিলাক কিমান ডাঙৰ প্ৰায় 500 বিঘা এলেকাৰ পৰা মানে এইখন অনুষ্ঠান কৰিছিল মানে এলেকা আছে ইয়াত চাওক কিমান ডাঙৰ অনুষ্ঠান পাতিছে ইয়াত ব্ৰিটিছৰ পৰা ফাইনেলি আমি এতিয়া আহি পাইছোঁ মানে বড়ো সাহিত্য সভাৰ মূল গেট এইটো হয় মূল গেটৰ লগত চাই লওক মূল গেট এইফালে মানে মূল মঞ্চখন এইফালে আছে তো মূল গেটেৰে প্ৰৱেশ কৰিব লাগিব ব'লক আমি ভিতৰলৈ এতিয়া সোমাই যাওঁ আমি আহি বৰ্তমান এতিয়া উপস্থিত হৈছোঁ বড়ো সাহিত্য সভাৰ মানে মূল মঞ্চ মূল সভাগৃহ এইটো চাওক কিমান ডাঙৰ সভাগৃহ মূল সভাগৃহটো চাওক কিমান প্ৰায় এবাৰ 10-12 হাজাৰ মানুহ বহিব পাৰিব এই সভাগৃহটোত কিমান ডাঙৰ হয় চাই লওকচোন আপোনালোকে কিছু বনাইছে দেই কিন্তু এইটো এতিয়া আপোনালোকক আমি মূল মঞ্চখন দেখাম মানে মূল মঞ্চখন দেখাবলৈ এতিয়া ব'লক আমি মূল মঞ্চখন চাই লওক কিমান ডাঙৰ এখন মঞ্চ হয় ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেম হোৱা যেনেকুৱা হয় মঞ্চ বনাইছে সেনেকুৱা মঞ্চ বনাইছে লাইটিং চাইটিংবিলাক অতি আটক ধুনীয়াকৈ সজাইছে এতিয়া কিন্তু মঞ্চখন চাই লওক এইফালে আপোনালোকক অলপ দেখাই দিছোঁ মঞ্চৰ পৰা এনেকৈ এইটো বড়োসকলৰ মানে এটা স্তম্ভ হয় এই স্তম্ভটো চাই লওক ব'লক এতিয়া আমি যাম মানে ভোজঘৰলৈ ক'ত আছে ভোজন ঘৰ আপোনালোক দেখাই আছোঁ এতিয়া আছোঁ আমি ভোজন ঘৰলৈ দেখাই আছোঁ কিমান মানুহ আছে ভোজন ঘৰত এতিয়া দেখিছেনে কিমান মানুহ লাইন পাতি আছে ভোজন ঘৰৰ সন্মুখত মানে কিমান ডাঙৰ বনাইছে ভোজন ঘৰটো এই চাই লওকচোন লাইনটো কিমান মানুহ লাইন পাতি আছে প্ৰায় এবাৰত প্ৰায় ইয়াত প্ৰায় 1000মানকৈ মানুহ ধৰিব পাৰে মানে দুটা পেণ্ডেল বনাইছে এইটো পেণ্ডেল আৰু এইটো পেণ্ডেল হাজাৰকৈ মানুহ যাব পাৰে একবাৰত কি সুন্দৰকৈ বনাইছে চাই লওক এইবিলাক মানুহ মানে ভোজ খাবলৈ মানে গেটৰ সন্মুখত ৰখি আছে চাই লওক কিমান আছে মানুহ ৰখি আছে প্ৰায় এঘণ্টামান আগৰ পৰা ইয়াত ৰখি আছে লাইন পাতি কিনে ডাঙৰ হয় ন ভোজমণ্ডৰ ঘৰৰ ভিতৰতো মানে মই এতিয়া সোমাইছোঁ ইয়াত চাই লওক কিমান ডাঙৰকৈ এই মানে সজাইছে এইটো চাই লওকচোন আপোনালোকে এই চাওক ঠেলাৰে ভাত আনিছে এয়া ভাত আনিছে ভাত এই ভাত দিলে ঠেলাৰে ভাত দালি সেইবোৰ আনিছে আমি এতিয়া ভাতটো খাই ল'ম তাৰপিছত আকৌ আৰম্ভ কৰি আছোঁ এইবিলাক চবৰসকলৰ মানে শ্বহীদসকলৰ মানে মূৰ্তি বনাই থৈছে এইবিলাক এনেকৈ শ্বহীদসকলৰ মূৰ্তিবিলাক বনাই থৈছে তেওঁলোকৰ যিবিলাক শ্বহীদ দিছিল তেওঁলোকৰ মূৰ্তিবিলাক বনাই থৈছে
আমি এতিয়া প্ৰদৰ্শনীৰ মাজলৈ সোমাই যাওঁ। এই চাওক প্ৰদৰ্শনীটো গেট হয়, এতিয়া আমি যাম প্ৰদৰ্শনীৰ মাজত। ধুনীয়া ধুনীয়া বস্তু বনাইছে ইয়াত, আপোনালোকক দেখাই আছোঁ। এই চাই থাকিব এই প্ৰদৰ্শনীটো গেটটো। তাৰপিছত আমি এতিয়া ভিতৰলৈ সোমাই যাম, তাত অতি সুন্দৰ সুন্দৰ বস্তু আছে আপোনালোকক দেখাই আছোঁ। কিন্তু এইবিলাক চাই থাকিব লাষ্টলৈ। এইবিলাক দেখিছেনে? এইবিলাক তেওঁলোকে মানে বাঁহৰ মূৰা যে বাঁহ গছৰ মূৰাৰে বনাইছে। বাঁহ গছৰ মূৰাবিলাক কাটি কাটি কিনে বনাইছে। কি সুন্দৰ কালাৰ কৰিছে, চাই লওক কি সুন্দৰকৈ এইবিলাক বনাইছে বাঁহৰ মূৰাৰে। কিছু কিন্তু বনাইছে দেই বাঁহৰ মূৰাৰে, কিন্তু আনিব লগা বস্তু কিছুমান বনাইছে। এতিয়া আপোনালোকক লৈ যাম মানে বাণিজ্য মেলালৈ, ক'ত কেনেকুৱা দোকান পোহাৰগিলা আছে আপোনালোকক দেখাই আছোঁ। এইবিলাক চব কিতাপৰ দোকান, কিতাপৰ দোকান আছে, বহুত বিভিন্ন ধৰণৰ দোকান পোহাৰ আছে আপোনালোকক দেখাই আছোঁ। সেই চাই থাকক কি সুন্দৰ সুন্দৰ বস্তু কিছুমান আছে। এইখন দোকান দেখিছেনে? এইখন দোকান যিবিলাক সামগ্ৰী আছে সকলো বাঁহ বেতেৰে নিৰ্মাণ কৰি আছে। কি সুন্দৰ সুন্দৰ সামগ্ৰী বনাইছে তেওঁলোকে মানে দেখাই আছোঁ আপোনালোকক, চাই থাকক। সুন্দৰ এখন বাঁহৰ চকী, মানে বাঁহৰ আৰাম চকী। এখন এতিয়া মই বৰ্তমান বহিম। এইখনৰ দাম 2000 টকা। পইচা অলপ কম কাৰণে আনিলোঁ, কিন্তু বস্তুটো বহি কিন্তু মজা লাগিছে। ইয়াত প্ৰগ্ৰাম মানে হৈয়ে থাকে, চাই লওক নন ষ্টপ প্ৰগ্ৰাম হৈ থাকে ইয়াত। এটা প্ৰগ্ৰাম চলি আছে বৰ্তমান। আপোনালোকে ঘূৰি ঘূৰি যে ভাগৰ লাগে, এতিয়া ইয়াত বহিব পাৰিছে। চাওক কি ধুনীয়া বহিব পৰা বস্তু বনাইছে, বনাইছে। চাই লওক চাউণ্ডটো ভালকৈ নাহিব, কিন্তু চাই লওক অতি সুন্দৰ লাগিছে। আহিব কালি, অকল কালি আছে আৰু আজিৰ পৰা ইমান সুন্দৰকৈ বনাইছে নে, চাই লওক। আপোনালোকক হাওৰা ব্ৰিজলৈ লৈ যাম। হাওৰা ব্ৰিজ আহিছোঁ, হাওৰা ব্ৰিজলৈ যাই আছোঁ এতিয়া বৰ্তমান। হাওৰা ব্ৰিজত উঠিম আপোনালোকে যাব বলক। আমি এতিয়া হাওৰা ব্ৰিজলৈ যাই আছোঁ। এখন বিখ্যাত ব্ৰিজ, হাওৰা ব্ৰিজ, কলকাতা হাওৰা ব্ৰিজৰ আৰ্হিত বনাইছে অকণমান। সেই দেখাই আছোঁ আপোনালোকক কিন্তু সুন্দৰকৈ তেওঁলোকে বনাইছে। মইতো তাত ওপৰত আছোঁ বৰ্তমান, তলৰ পৰা এটা দৃশ্য আপোনালোকক দেখাম। কি সুন্দৰ লাগিছে। এই বলক আমি তললৈ নামি যাওঁ, তাৰ পৰা দেখাই আছোঁ আপোনালোকক। তলৰ পৰা দেখাই আছোঁ আপোনালোকক কি ধুনীয়াকৈ বনাইছে তেওঁলোকক। সম্পূৰ্ণ বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰিছে। এইখন ৰছী দিছে বাৰু, কিন্তু বাঁহ বেতেৰে নিৰ্মাণ কৰিছে। কি সুন্দৰকৈ বনাইছে তেওঁলোকক, কিছু সুন্দৰ লাগিছে। সেয়া চাই লওক। এতিয়া আপোনালোকক অলপমান খোৱা বোৱা বস্তুবিলাক দেখাইছোঁ। এইবিলাক বিভিন্ন ধৰণৰ খোৱা বস্তু আছে, চাওমিন টাওমিন বিভিন্ন আছে। আমি কিন্তু নাখাওঁ, আমি বৰ্তমান ভাতটো খাই লৈছোঁ না, সেইকাৰণে এতিয়া একো নাখাওঁ। আপোনালোকক দেখাই আছোঁ কি সুন্দৰকৈ বাঁহী বজাইছে। বাঁহী বিক্ৰেতা হয়, কি সুন্দৰকৈ বাঁহীটো বজাইছে, চাই লওক। আমি আপোনালোকক মানে এঘৰ মানুহ ঘৰলৈ লৈ যাম। ইয়াত এঘৰ মানুহ আছে, ক'ত কেনেকুৱা মানুহ আছে আপোনালোকক দেখাই আছোঁ বলক। এতিয়া মানুহ ঘৰলৈ যাই আছোঁ। বাণিজ্য মেলা এতিয়া বৰ্তমান ঘূৰি আছোঁ বৰ্তমান। এতিয়া আপোনালোকক দেখাম মানে বড়োসকলৰ মাজতে বড়োসকলে কেনেকুৱা বাস কৰে, ঘৰ এটা বনাইছে। এই ঘৰলৈ যাই আছোঁ বড়োসকলৰ। এই বলক
এইখন এখন মানে বড়ো মানুহৰ ঘৰ বড়ো মানুহসকল কেনেকৈ বাস কৰে সেইটো দেখাবলৈ চেষ্টা কৰিছে তেওঁলোকে আমি ভাবিছোঁ গোহালি ঘৰ এইটো তেওঁলোকৰ মচৌ গুলি বড়োসকলে মানে মচৌ গুলি বুলি কয় আৰু বিভিন্ন ধৰণৰ ইয়াত সামগ্ৰী আছে সব আপোনালোকক দেখাই আছোঁ এই আমি ভিতৰলৈ সোমাই গৈছোঁ তেওঁলোকৰ মেইনটো ঘৰ হয় এইটো ঘৰ থকা ঘৰ মানুহ থকা ঘৰ মানে বিভিন্ন ধৰণৰ বস্তু আছে তাঁতশাল আদি কৰি সম্পূৰ্ণ মানে ইয়াত যি মানে এঘৰ মানুহ পূৰা দেখাবলৈ চেষ্টা কৰিছে এই আপোনালোক ভিডিঅ'টো চাই থাকিব কিছু সুন্দৰ সুন্দৰ বস্তু আপোনালোকে দেখা পাব ইয়াত তেওঁলোকৰ বিভিন্ন ধৰণৰ বস্তু দেখে জাল জুলুকি পলো সকলো ইয়াত আছে জাকৈ খালৈ বাঁহী আমাৰ এইটো ভঁৰাল বুলি কৈ বাঁহী বুলি কৈছে বহুত বিভিন্ন ধৰণৰ বস্তু আছে কিছুমান নাম নাজানো বাৰু সেইকাৰণে আপোনালোকক অলপ দেখাই আছোঁ এইখন মানে ঘৰৰ এইগাই চাওক এই খেতি পথাৰত দেখাইছে মানে ধান খেতি দেখাইছে এতিয়া মানে পোহৰ দিনত ধান খেতি দেখাইছে চাই লওক কিছু বস্তু কিন্তু বনাইছে মানিব লগা হৈছে চাই লওক ধান খেতি এইবিলাক বিভিন্ন ধৰণৰ খেতি এই মানে হাল বাই আছে এইখন মানে তেওঁলোকৰ মানে বাৰীখন বনাইছে চাই লওক এখন জাল জেই বুলি কয় সেইটো মানে পুখুৰী বনাইছে তেওঁলোকে তো এনেকৈ কি বহুত বিভিন্ন ধৰণৰ বস্তু বনাইছে এইটো মানে আপোনাৰ এই গাহৰি গঁৰাল গাহৰি গঁৰাল এইজনে হাল বাই আছে এইটো দেখাইছে মানে আৰু ইয়াত বিভিন্ন ধৰণৰ বস্তু কিছুমান বনাইছে আপোনালোকৰ ঘৰটো দেখালোঁ বাৰু এতিয়া ব'লক আপোনালোকক মানে অলপ সাহিত্য দেখাইছোঁ যদি ভিডিঅ'টো ভাল লাগিছিল লাইক কৰিব কমেণ্ট কৰিব ফ্ৰেণ্ড ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চাব ধন্যবাদ জয়